তো গাইছ আজি মানে আমি এটা খানা খাইছোঁ সৰু সুৰাকৈ লগৰ এটা ঘৰত। লগৰটোৰ ঘৰত মানে খানা খোৱা মেইন উদ্দেশ্যটো আছে তেহেঁতৰ ঘৰত আজি মাক বাপেক নাই আৰু আমাৰ এইফালে আজি বাৰ্থডে বয় আছে লগত মোৰ লগত। তোমাৰ বোলে আজি জন্মদিন, তুমি আজি জন্ম হৈছিলা ন? বহুত ডাঙৰ হৈ গ'ল ল'ৰাটো, ছোৱালী তোৱালী ভাল পাব ল'লে বহুত কম বয়সতে মানে সি এতিয়া পূৰা মেচিয়ৰ্ড হৈ গ'ল। ভাল লাগে ন? তুমি ডাঙৰ হৈ গ'লা ন? বহুত দাই চাৰি গজি গ'ল তাৰ। এইফালে সি চিপছ লৈ আহিছে, চিপছ লৈ আহিছা? এই চিপছ খাব এতিয়া মানে। আমি গৈ আছোঁ এতিয়া বজাৰ কৰিবৰ কাৰণে। আমি বজাৰ কৰিমগৈ মানে গাহৰি মাংস আনিমগৈ আজি। ঐ আহক, এইফালৰ পৰা মানে বিকি ভাই আহিম বুলি কৈছিলে। বিকি ভাই বহুত টাইম লগাই আছে, এতিয়ালৈকে আহিয়ে পোৱাহি নাই। ফাইনেলি গাইছ আমি মাংস লৈ পাই গ'লোহি ঘৰ আৰু এতিয়া যাম বনাবৰ কাৰণে। এইবিলাক কি মানে মাৰি কৰি থৈ দিছে। মাংস লৈ আহিছোঁ, মাংস গাহৰি মাংস, গাহৰি মাংস মন নাই কিয়? গাহৰি মাংস ফাইনেলি গাইছ আমি আহিছোঁ ভাত খাবৰ কাৰণে আৰু সুন্দৰ বনাইছে। বিটু ভাই একদম মজা মাংস বনাইছে। দাদাই বনাইছে, মজা বনাইছে। কি সোৱাদ, কেনেকুৱা হৈছে খাই? তো গাইছ খানা পিনা খাই লৈ পেলাই মই এণ্ট্ৰি কৰিছোঁ এতিয়া মেলাত। মেলা দেখিছে চাৰিওফালে মেলা হৈ আছে আৰু মোৰ টুপিটো কেনেকুৱা লাগিছে আপোনালোকে সেইটো কওক। সেইটোৱে চবফালে মানুহে মানুহ, বহুত মানে মানুহৰ ভিৰৰ মাজত গৈ আছোঁ এতিয়া। এইফালে মানে চিম্পুল ফটো উঠাবলৈ কোনো নাই, চব মানে এস্থেটিক ফটোৱে উঠে। কোনোবাই মাথাটো তলে দিব, কোনোবাই পুকৰটো বেকা কৰিব, চব মানে মানুহবিলাক আজিকালি এস্থেটিক হৈ গ'ল। গাইছ ফাইনেলি ডিচাইড কৰিছোঁ আমি ইয়াত উঠিম বুলি, কিন্তু এনেকুৱা ভয় লাগি আছে নহয়, গানডাল পেয়া ফাটি আছে। তই উঠিবি? হাগুনা মতনা লাগি গৈছে। এইডালতো মই সচ নুঠো, জীৱনত কেতিয়াও নুঠো, কিন্তু এইডালত উঠিম বুলি ভাবিছোঁ এতিয়া। ফাইনেলি আহিছোঁ, কিন্তু বহিবলৈ বেয়া ভয় লাগি আছে। উঠ নে কি বে, বেয়া ফাটিছে বে। তো ফাইনেলি গাইছ বহিছোঁ ইয়াত, ভয় লাগিছে সাংঘাতিককৈ, বেয়া ফাটি আছে বুলি কৈছোঁ। আহিম কেনেকৈ দেখা নেকি বেকা বস্তুটো? যদি পৰিবলৈ গ'লোঁ নহয় তোকে দিমগৈ পৰিবলৈ গ'লে। বিয়া চিয়া পাতাই নাই বে, বহুত আশা আছে। বোলে লাইট চাইট জ্বলি আছে। তো অসভ্যটোৱে মোক উঠাই লৈ পেলাই হালাত খাৰাপ কৰি দিছে গাইছ। আপোনালোকক মই কি কওঁ, মাত ভাঙি দি গৈছে, এনেকুৱা চিঞৰিছোঁ। অসভ্য হাঁহিছ তই, তোৰ হাঁহি কোনদিনাখন মই উঠাম চাবি তই। বা মা কচম কৈছোঁ, মাথা চাথা ঘূৰাই গৈছে। পানী খাম বে, পানী খাম। তো মোৰ হিচাপততো ভোগালী মেলা মেইন বস্তুখিনি ইয়াতেই আছে। মেলা চেলা আপোনাৰ ল'ৰা ছোৱালী গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ কাৰণে, কিন্তু যোনে খাবলৈ আহে ভোগালী মেলাত ভোগ কৰিব আহে তেহেঁতৰ কাৰণেতো এয়া জেগা, এইখিনি জেগা বেষ্ট, যোনে খাব আহে, হয় নহয় নে কি কোৱা? শুনা, চন্দ্ৰ তৰা এইবোৰ সকলোবোৰ মিছা, কোনেও আনিব নোৱাৰে। তোমাক যদি কাণফুলি লাগে কোৱা, মই এতিয়াই কিনি লৈ যাম তোমাৰ কাৰণে। তো গাইছ আমি আহিছোঁ এতিয়া বাহিৰলৈ, বাইকত লৈ পেলাই যাম এতিয়া। এই কুৰ্তা এটা কিনিবা, কিবা এটা খাবলৈ যাম বাহিৰত। আৰু মেলাখনত বাৰু ভালেই লাগিলে গৈ পেলাই, কিন্তু মানে বেয়া লাগিলে, দুখ লাগিলে এটা কাৰণে, চবৰে হাতে হাতে গাৰ্লফ্ৰেণ্ড আছে, আমাৰ হাতত হেলমেট আছে। তোৰ হাতত কি আছে? হেলমেট নে? তোৰ গাৰ্লফ্ৰেণ্ড আছে বাৰু, মোক এজনী পতাই দিবি নেকি? হা, গাৰ্লফ্ৰেণ্ড এজনী পতাই দিবি নেকি? গাইছ আমি এতিয়া গৈ আছোঁ কিবা এটা খাবৰ কাৰণে, আৰু এইফালে দেখিছে মেলা এইফালে চলি আছে।
মেলা চলি আছে আৰু তো ফাইনেলি গাইছ আহি গ'লো খাবৰ কাৰণে কি দিছা অৰ্ডাৰ তুমি ক'ত যোৱা তুমি ভাই তুমি ক'ত যোৱা এতিয়া কোৱা সি মোক চকুত উঠাই লৈ পেলাই মোৰ যিটো অসভ্যালি হ'ল সি এনজয় কৰিছে হাঁহিছে তাক মই হঁহুৱামেই দিম তোক মই বাইকত উঠাম তেনেকৈ পিতাই তোক মই বাইকত উঠাম তো চা বাইকত ভয় নাখাওঁ হ'ব দেখাম মই বাইকত উঠাই লৈ তই মই তেতিয়া চাম হা খুন্দা নামাৰিবি তোমাক মই এনেকুৱাকৈ কাটিম এই যে তোমাৰ হবগাঁও বেক চাইডটো যে ৰাস্তাটো যে তাতহে টমটম চলে টমটমৰ চাইডতে এনেকুৱাকৈ কাটিম দেখাম ইমান টাইম লাগিব বুলি ভবা নাছিলোঁ যিমান টাইম লগাইছে সেইকাৰণে টাইম পাছ কৰিবৰ কাৰণে আমি কফি দুকাপ দুটা অৰ্ডাৰ দি লৈছোঁ ফাইনেলি আহি গ'ল আৰু এইটো এনেকৈ লগাই বুজি নাপাবি তো ফাইনেলি খাই হৈ গ'ল এতিয়া দিছে হেৰি দিয়া টাইম বিল দিয়া টাইম যোৱা পেকেট যোৱা বিল চিল দি গৈ থাকা মই গৈ আছোঁ তোমাৰ লাহে দিয়ে গাইজ ফাইনেলি আমি এতিয়া ঘৰলৈ গৈ লৈ পেলাই ভাত পানী খাই শুই দিম আপোনালোকে শুই যাওক সোনকালে গতিকে গুড নাইট বাই বাই ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব হয় নহয় এতিয়া আমি গৈ আছোঁ চাইডে সোমাইছেগৈ বৰ্তমান ঘৰত আহি আছোঁ ৰাস্তাটো একো দেখা নাই কুঁৱলী আপোনালোকে কেমেৰাত নেদেখিব মই কিন্তু দেখি আছোঁ কুঁৱলী একদম চকুৱে দেখি আছোঁ কিন্তু আপোনালোকে কেমেৰাত নেদেখিব পাৰে এইবিলাক গাড়ী চাড়ী গৈ আছে এইবিলাক দিছেতো খেৰ লৈ গৈ আছে আমাৰ মুখৰ আগত খেৰ পৰিছে তথাপিও আমি ঘৰলৈ আহি আছোঁ কাৰণ মা ৰখি আছে ঘৰত মায়ে চাগে ভাবি আছে মোৰ দেহা আহিব মোৰ দেহা লাহেকৈ হ'লেও আহিব মোৰ দেহা ঘৰত আহিব ভাত পানী খাবহি আৰে দাদা ভালকৈ আছে বাই বাই তুমি এতিয়া ঘৰত যাবা ন ঘৰত গৈ পেলাই কি কৰিবাগে তুমি ঘৰত গৈ পেলাই কি কৰিবাগে সেইটো কোৱা আকৌ শুবাগে ন ঠিক আছে দিয়া মোৰ যাই দিম আৰু তেতিয়াহ'লে নাকান্দিবা হা বাই বাই